ওয়েলকাম বেক টু মাই নিউ চেনেল। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইটো হ'ল যে মই যিহেতু এইটো মোৰ নতুন এটা চেনেল হয়, মই ইউটিউবত কাম কৰা 3 বছৰ উকলি গৈছে। গতিকে এইটো মোৰ নিউ এটা চেনেল হয়। গতিকে এইটো চেনেলত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব। লগতে মোৰ ভিডিঅ'বিলাক যিহেতু মোৰ নিজৰ লাইফৰ লগত জড়িত সকলোখিনি বস্তু মই শ্বেয়াৰ কৰোঁ, মোৰ ঘৰুৱা যিকোনো কথাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকে যেনেকুৱা ছাপোৰ্ট দিব আৰু সেনেকুৱা মই দিব বিচাৰিম। গতিকে মই যিহেতু মই থাকোঁ চহৰ অঞ্চলত আৰু আমাৰ ঘৰ দুখন, এখন মানে চহৰ অঞ্চলত, যিহেতু ইয়াত ফাৰ্ষ্ট ঘৰ হয় আৰু ইয়াত মানে শহুৰ শাহুৰে মানে যিহেতু চাকৰিটো আছে, গতিকে আৰু লগতে হাজবেণ্ডৰ স্কুলখনো ইয়াতে হয়, সেইকাৰণে ইয়াতে থাকিব লাগে। আৰু এতিয়া যিহেতু ছোৱালীজনী মোৰ ডাঙৰ হৈ গৈছে, তাই জানুৱাৰী 4 বছৰ পাৰ হৈ যাব, গতিকে তাইক স্কুলত দিব লাগে। সেইকাৰণে আমি নতুনকৈ ঘৰ বান্ধি আছোঁ সিপাৰ মানে যিহেতু নদী চলটো নহয়, তাতে অলপ একেবাৰে টাউনো নহয় আৰু টাউন বুলিও কয়। আৰু সকলোকে জনাব বিচাৰোঁ যে মোৰ ঘৰ নলবাৰীত হয় আৰু মই এগৰাকী ঘৰ গৃহিণী হয়। লগতে মই ষ্টাডিৰ লগত জড়িত আছোঁ আৰু মই স্কুলতো কাম কৰিছোঁ, এতিয়া নকৰোঁ। আৰু এতিয়া ভাবিছোঁ কিবা এটা কৰিব, চৰকাৰী কিবা এটা জব যদি যিহেতু পাব পাৰোঁ। যিহেতু আজিকালি বহুতো মানে কি ল'ৰা ছোৱালী গমেই পাইছে, ভাল মানে নিকাভাৱে যিহেতু চৰকাৰী চাকৰিবিলাক দি আছে, সেইকাৰণে ময়ো বিচাৰিছোঁ। গতিকে আমি যাই আছোঁ আমাৰ নতুন যিটো ঘৰ বান্ধি আছোঁ তাতে। আৰু তালৈ যিহেতু যাই আছোঁ, তেতিয়া আমি যিহেতু আমি চহৰত থাকোঁ, নাও পাৰ হ'ব লাগে। আগতেতো নাৱত 1.5 ঘণ্টা 2 ঘণ্টা বহি থাকিব লাগিছিলে। এতিয়া যিহেতু পানীবিলাক শুকাই গৈছে, গতিকে অলপ এবাৰে পাৰ হ'ব লাগে আৰু বাকীখিনি বাইকতে আমি অহা যোৱা কৰোঁ। আৰু চাওক, পাৰ হৈ পেলাই আমি ইয়াত পাৰ হৈছোঁ। আৰু ইয়াত আমি সকলোৱে গম পায়, ইয়াত আমাৰ নলবাৰীত সকলোতকৈ পুৰণা এখন বজাৰ হয়, মঙলবৰৰ যিটো বজাৰ হয়, মঙলবৰীয়া বজাৰ। আৰু সেইখন আমাৰ বহুত ডাঙৰ এখন বজাৰ আৰু বহুত পুৰণি বজাৰ এখন হয়। গতিকে আমাৰ যিহেতু মুকলমুৱাত অৱস্থিত আৰু মুকলমুৱা চকৰ লগতে গাতে লাগি আছে এই বজাৰ এখন। সিফালে যিহেতু নদী আছে, নদীৰ সিফালে আৰু চকৰ সিফালে মানে দুটাৰ মাজতে মানে ইমান ডাঙৰ এটা বজাৰ, আমাৰ বহুত পুৰণি বজাৰ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে, ভাল লাগিলে এটা লাইক দিব, কমেণ্ট কৰিব।